কথা শামীম আখতাৰ, আবৃত্তি পাহাৰী দেৱী। আধৰুৱা পৃষ্ঠা তই। কোনে কয় প্ৰেম জীৱনত এবাৰেই হয় বুলি, অথচ মইতো কেইবাবাৰো প্ৰেমত পৰিছোঁ। বাৰে বাৰে তোৰেই প্ৰেমত পৰিছোঁ। বিচ্ছেদৰ সুৰুঙাৰ মাজত তোক প্ৰতি পলে পলে খুচৰি চাইছোঁ। মোৰ কোবাল অথচ কাতৰ ভালপোৱাৰ পৰিভাষা এতিয়া মাত্ৰ গোপনাই ৰাখিছোঁ। কাৰণ তোৰ মানত মই এজনী বসন্তৰ কুলি। কিন্তু তই নজনাকৈয়ে এই পৰিভ্ৰমী কুলিয়ে চিৰদিন তোৰ বাহু বন্ধনত এপলক জিৰাবলৈ পিয়াপিদি ফুৰে। তই নাজান এই পাগলী প্ৰেমিকাৰ হৃদয়ৰ গোপন অভিষ্ঠাৰ ডায়েৰীৰ কথা, যাক মই নীৰৱে সাঁচি ৰাখিছোঁ। যান্ত্ৰিকতাৰ ব্যস্ততাৰ মাজত চেক মাৰি খুলি দিওঁ ডায়েৰীৰ প্ৰতিটো গোপন পৃষ্ঠা, যিয়ে চাট মৰা এন্ধাৰতো বিজুলীৰ দৰে আহি মৌনতা ভাঙি তুলি ধৰে জীৱনৰ ৰঙীন সপোনবোৰৰ কথকতা। আবেলিৰ আড্ডাবোৰে আজিও স্মৃতিক জীপাল কৰি ৰাখিছে। আচলতে তোক আকৌ এবাৰ চলাথ কৰাৰ ক্ষণত অতীতবোৰ ৰোমাঞ্চিত হৈ উঠিছে। আজিতো কাষত তই নাই। ফাগুনৰ এচাটি বতাহ হৈ তই আঁতৰি গলি। উকা হৈ গ'ল সকলো, তিক্ত হৈ গ'ল আবেলিবোৰ। এদিন য'ত বহি মই কবিতা লিখিবলৈ লৈছিলোঁ, আজি তাতেইতো দেখা পাইছোঁ প্ৰেমৰ অনশনৰ তীব্ৰতা। তোক প্ৰেমিক ৰূপে পোৱাৰ বাসনাতে চিৰদিনৰ বাবে যে তই আঁতৰ হৈ যাবি, সেয়াতো মই বুজাই নাছিলোঁ। আৰু বুজি উঠাত বহুত পলম হৈছিল। হয়তো মোৰ অবুজনতাৰ সুযোগতেই তই আঁতৰ হলি। সময়ো আমাক দুনাই সুযোগ নিদিলে। বাৰু দে, তোক এবাৰলৈ লগ পোৱাৰ ইচ্ছা আছে। ভয় নকৰিবি, আমাৰ সম্পৰ্কক পুনৰবাৰলৈ এটা নতুন নাম দিম, বন্ধুত্ব। আৰু তোৰেই শপত চিৰদিনলৈ গোপন কৰি ৰাখিম হৃদয়ত আজিও বাজি থকা বীণাখনৰ আৱেগক।